তো আজি তোমালোকৰ ভূগোলৰ গোটেই কিতাপৰ কমন অৰ্থাৎ ইম্পৰ্টেণ্ট অনুশীলনী যিবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন আছে দিম, লগতে ভিতৰত যিটো এটা মেইন ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন আগত হৈ যোৱা পৰীক্ষাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন ASSAM পৰীক্ষাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰবিলাকো দিম। তো তোমালোকে চাওক। তো প্ৰথম পাৰ্টটো আছে যিটো অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ, এইবাৰটো কমন। তো ইয়াত চাব পৰা ইম্পৰ্টেণ্ট যিবিলাক মই দাগাই দিছোঁ ইয়াতে 1 নম্বৰ 2 নম্বৰ 4 নম্বৰ 5 আৰু 7 আৰু 12 আৰু এইফালে 15 18 ক লাষ্টতো আৰু সম্পদ পুনৰাবৰ্তন 19 ক খ আৰু নম্বৰটো। আৰু এই বিষয়ৰ শুদ্ধ উত্তৰ বাছি ওলোৱাটো সকলোৱে চাবা, তথাপিও খ আৰু মটো চাবা, ইম্পৰ্টেণ্ট আছে। তেতিয়া দ্বিতীয় পাঠ পৰিবেশৰ আৰু পৰিবেশৰ সমূহ অনুশীলনী 1 1 2 3 4 9 10 16 17 19 23 24 লগতে ইয়াত এটা ভেৰি মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ভৌগোলিক দিশৰ পৰা পৃথিৱীৰ মণ্ডলৰ চাৰিটা কি কি, এই চাৰিটা মণ্ডলৰ বিষয়ে লিখা। আহিব পাৰে পৰীক্ষাতে ভিতৰীয় কুৱেশ্যন হয়, বোৰ্ড কুৱেশ্যন হয় 4 নম্বৰী। আৰু এটা MCQ দি আছোঁ। তলত কোনটো সেউজ গৃহৰ উদাহৰণ নহয়, অৰ্থাৎ কাৰ্বন ডাই অক্সাইড সেউজ গৃহৰ উদাহৰণ নহয়। তেতিয়া 3 নম্বৰ পাঠটোত পৃথিৱীৰ ভূগোল তো ইয়াৰ কুৱেশ্যন হিচাপে চাব পাৰিলে 1 2 5 6 আৰু 7ৰ কাৰণবিলাক আছে। 1 ক খ 8 নম্বৰ চাব পাৰা, ক খ চ আৰু নম্বৰটো 9 ক আৰু চ আৰু জ 10 ক 11 ক গ আৰু চ আৰু 11 নম্বৰটো সকলো চাবা, তথাপিও ক গ আৰু নম্বৰটো। আৰু ইয়াত কটা শৰ্ট কুৱেশ্যন আছে 33 সাগৰ কাক বোলে, এছিয়া মহাদেশৰ বিষয়ে লিখা। আহিব পাৰে, ভেৰি ভেৰি মোষ্ট ইম্পৰ্টেণ্ট হয় এইবিলাক। তো এতিয়া অসমৰ ভূগোলৰ যোৱাৰ আগতে মই এটা আপোনাক কুৱেশ্যন দি আছোঁ, ভেৰি মোষ্ট ইম্পৰ্টেণ্ট হয় এই পাৰ্টটোৰে। তো অসমৰ এখন নক্সা মানচিত্ৰ আঁকা আৰু তাত দিয়াবোৰ যিকোনো দুটা নামসমূহ বহুৱা, অৰ্থাৎ মই ইয়াত দুটা নাম দিছোঁ, 4টা আহিব আপোনালোকৰ, যিকোনো দুটা নাম বহাব লাগে। ব্ৰহ্মপুত্ৰ উপত্যকাৰ পাৰ আৰু দক্ষিণ পাৰ সংগতি দলং আৰু অসমৰ এটা তেল শোধনাগাৰ, এইটো আহিছিল 2023। তেতিয়া অনুশীলনী